বলক আজি এক বোলে ফলো কৰিব লাগে ইয়াকে ফলো কৰি যাওঁ আৰু বলক আকাশৰ পৰা দিয়া পানী আকাশৰ পৰা আপোনালোকৰ আশা কৰোঁ চবৰে ভাল আছে আপোনালোকে চাগে ভাবিছে মই ইমান ৰেডি চেডি হৈ ক'ত ওলাইছোঁগৈ একচুৱেলি আমি ফেমিলি চবেই মিলি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত আহিছোঁ আপোনালোকক দেখাই আছোঁ আমি মোৰ পিছ চাইডে চাব পাৰে মহামৃত্যুঞ্জয় মন্দিৰটো তেতিয়াহ'লে যোৱা নাই আমি ভিতৰলৈকে আমি এইকণতে ফ্ৰেছ হৈ লৈছোঁ লাহেকৈ আমি ভিতৰলৈকে যাম তাৰপিছত আপোনালোককো লৈ যাম বলক চ' এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ বলক ভবাই নাছিলোঁ আহিম বুলি বেচাৰি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে আমাক ইয়াতে চাকি বাতি জ্বলাই ল'ব দিছে ধুনীয়াকৈ চ' আমি ইয়াতে চাকি বাতি জ্বলাই লৈ ভিতৰলৈকে যাম চ' এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে সোমাই গৈ আছোঁ মন্দিৰৰ ভিতৰতে দেখাই আছোঁ বলক ভিতৰৰখিনিয়ে চব চাব পাৰে ইয়াতে গৈছে আমি পূজা দিব আহিছোঁ চাই লওক এতিয়া পূজা দিছোঁ চব ভিতৰৰখিনি চাই লওক দি মেলি ওলাই আহিলোঁ এতিয়া আমি ইয়াতে মানে এনেই অলপ ফটোশ্বুট কৰি আছোঁ বহুত গৰম গাইজ ৰ'দৰ কাৰণে অলপমান বেয়া আহিব পাৰে কিন্তু মই আপোনালোকক গোটেই মৃত্যুঞ্জয়ৰ হেৰিটো দেখাই আছোঁ বলক চব কাম চাম হৈ গ'ল মন্দিৰ চন্দিৰ চালোঁ পূজা পাতি চব দিয়া হ'লোঁ এতিয়া আমি এবাৰ সত্ৰৰ তাতে যাম চ' ইয়াতে চব কাম বাট হৈ গ'ল এয়া চব চিচিতিয়া বৰদোৱালৈ যাওঁ চ' এয়া বৰদোৱাৰ সত্ৰৰ দুৱাৰ ভিতৰলৈ সোমোৱাৰ আগত আমি আগতে ধুনীয়াকৈ হাত ভৰিখন ধুই লওঁ তাৰপাছত পবিত্ৰ হৈ পেলাই নামঘৰত আমি এয়া বৰদোৱা সত্ৰৰ ভিতৰলৈ সোমাই আহিছোঁ ধুনীয়া আছে বাকী প্লেচটো ঠাণ্ডা আছে ৰ'দৰ কাৰণে গাইজ একো দেখা যোৱা নাই তো বেয়া চাই নাপাব আৰু এইফালে চাওক এয়া যাতায়াত আহি আছে ইয়াতে শংকৰদেৱৰ জন্ম হৈছিলে বৰদোৱা সত্ৰ নগাঁও জিলাৰ সেইটো চাওক ব'লক আপোনালোকক ভিউ দেখাই আছোঁ চ' এয়া নামঘৰৰ ভিতৰৰ কিছু পৰিৱেশ নয়না শৰাইসমূহ জমা দিব লাগিব আৰু তাৰপাছত তেওঁলোকে এখন কুপন দিব আৰু সেই কুপনটো আমি লৈ পেলাই মন্দিৰৰ ভিতৰলৈ যাব লাগিব নামঘৰৰ ভিতৰলৈ যাব লাগিব চ' আহক আমি সেই কুপনটো লৈ মেলি নামঘৰৰ ভিতৰলৈকে প্ৰৱেশ কৰোঁ চ' বলক পানী বটলটো ইয়াতে গাইছে আমাক প্ৰসাদৰ কুপন দি দিছে এইটো আমি ভকতক দিলে আমাক ইয়াতে পূজা চূজা কৰাই দিব ঘৰলৈকে যাওঁ আৰু
এই শংকৰদেৱৰ ভৰিৰ পদচিহ্ন এইটো চাব পাৰে। আমি গাইছ আমি কুপন লোৱাটো এতিয়া প্ৰসাদটো আনিব গৈছোঁ। আমি কুপন দিছিলে লগতে আমাক, তো সেয়া আমি প্ৰসাদটো এতিয়া আনোগৈ বলক। তো ইয়াতে প্ৰসাদ দিব আমাক, আংকলটোৱে দিব আমাক প্ৰসাদ। এইটো চাওক গাইছ, ইমান ধুনীয়া কুণ্ড। ইয়াতে মে বি নাজানো ইমান এটা চাগে, হয়তো ইয়াতে শংকৰদেৱে গা চা ধুইছিলে। ইয়াতে এইখিনি স্থানতে শংকৰদেৱৰ জন্ম হৈছিলে। এয়া চাওক চাৰিওফালে ইমান ধুনীয়া, মানে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ইয়াতে আছে ন, চাই ভাল লাগি গ'ল। আৰু চাওক চাৰিওফালে ইফালে আছে চব। আমাৰ প্ৰসাদ চসাদ লোৱা হৈ গ'ল। এতিয়া বলক আগলৈকে, এতিয়া ক'ত যাওঁ বলক। আৰু ডাঙৰকৈ বনাব নামঘৰটো, ইফালে আৰু মেৰামতি চলি আছে। আকাশী গংগা আছে বোলে, ইয়াত লিখা আছে আকাশী গংগা পথ। এইফালে বলক যাওঁ, আকাশী গংগালৈকে চাই আহোঁ যদি যায় চবেই। আকাশী গংগাতে চাই আহোঁ বলক। গেট জেগাটো গাইজ অলপ চলপ ৰ'দ আছে, কিন্তু ঠাণ্ডা হয়, জেগাখন ধুনীয়া আছে। এই হেৰিটোৱে আলিপুখুৰী নামৰ নকবি হা, আকাশী গংগা মানে কৃষ্ণক যে নিছিলে যে এইটো মানে দেখাইছে। আলিপুখুৰীলৈকে যাওঁ। সেয়া গাইছ আলিপুখুৰী চাব পাৰে। ধুনীয়া জেগাখিনি ধুনীয়া আছে। বলক গাইজ, এইক বোলে ফ'ল' কৰিব লাগে, ইয়াকে ফ'ল' কৰি কৰি যাওঁ আৰু বলক। হয় দিয়া, তুমি একদম ইমান ধুনীয়া, কি ক'ম আৰু ন। চাওঁ অলপমান, কিবা ক'বা? বহুত ভাল লাগিছে। মৃত্যুঞ্জয় মন্দিৰত খোজকাঢ়ি কেনেকুৱা লাগিলে? মজা লাগিছে। ভৰিকেইটা জ্বলিছেনে নাই? তোমাৰ মেখেলা ভৰি যাব। লোৱা লোৱা, চেলফি লোৱা। এইটো কি হয় ক'ব পাৰিবা? ধন্যবাদ। বলক গাইছে আলিপুখুৰী যাওঁ অলপমান। এটা মানুহবোৰ বহি আছে কেনেকৈ, পাৰ্কৰ নিচিনা ন অলপমান।
আমি চাহ নাখাওঁ কোৱা এইটো আলিপুখুৰীত কি ৰাজ আছে ক'ব পাৰিবা কুছ পানী খাবি হাতেদি ধু লওক গাইজ অলপমান যাওঁ এইটো চাওক গাইজ আলিপুখুৰী গাইছ পুখুৰী আকাশবা দিয়া পানী আকাশৰ পৰা পবিত্ৰ পানী নাম হৈছিল ন তাৰ আগত ইয়াত নাম এইখিনিয়ে আপোনালোকক নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰৰ টুৰ আৰু বৰদোৱাৰ সত্ৰৰ সকলোখিনি দেখালোঁ যিমানখিনি পাৰিছোঁ যিমানখিনি কেপচাৰ কৰিব পাৰিছোঁ চব দেখালোঁ চ' আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ কোনোবা যদি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি যাব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব অফক'ৰ্ছ চ' একদম কৰিব লাইক শ্বেয়াৰ কমেণ্ট চব কৰি যাব নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি যাব চ' আজিৰ ভিডিঅ'লৈ এইখিনিয়ে আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ বাই বাই